প্ৰজেক্টটো আমি ক'ব গ'লে হোৱাটো বিচাৰোঁ যাতে ইমান ডাঙৰ প্ৰজেক্ট এটা আহিছে হ'লেই আমাৰ ইয়াতে বিভিন্ন উপকাৰ হ'ব। বিভিন্ন ল'ৰা ছোৱালী মানুহে কণ্ট্ৰেক্টৰৰ কামেই পাব বা কিছুমানৰ হাউচ ৰেণ্ট ঘৰ ভাড়া পাব। কিন্তু একাংশই কি কৰিছে, ইয়াতে বিভিন্ন দল সংগঠনৰ মানুহ আহি ইয়াতে প্ৰজেক্টটো হোৱাত বাধা আৰোপ কৰিছে। আমি শুনিছোঁ বিভিন্নজনে বিভিন্ন দাবী ধমকিও দিছে বিভিন্ন কথা লৈ কিনে, কিন্তু তেওঁলোকৰ ইয়াতে মাটিয়ে নাই, এক কথা মাটিও নাই। আৰু যিবিলাকৰ মাটি আছে তেওঁলোকে হোৱাটো বিচাৰিছে, যাৰ মাটি নাই সি হোৱাটো বিচৰা নাই। মাটি থকা মোটামুটি 20জন মানুহে আজি আহিছে। একচুৱেলি কি হ'ল, আৰু কেইজনমানৰ আমাৰ ঘৰৰে কেইজনমান মানে ঘৰত মানুহ ঢুকাইছে, তেওঁৰ কাৰণে তাৰে পৰা মোটামুটি আমাৰ 20-25জনমান মানুহ আহিব পৰা নাই। আমি হোৱাটো বিচাৰিছোঁ, প্ৰজেক্টটো হ'ব লাগে, আমাৰ জায়गाখিনি डेवलप হ'ব লাগে। प्रोग्राम जो था वो एक जनरल अवेयरनेस के लिए था, जिसमें लोगों के बीच में कुछ गलत फहमियाँ थी, उसको हमने सही बताया है कि प्रोजेक्ट जो है बेनिफिशियल है फॉर नॉर्थ ईस्टर्न रीजन। जहां अभी क्या है कि एग्जिस्टिंग जो सब स्टेशन है सालाकाटी सब स्टेशन, वो फ्लड के कारण बहुत ही इफेक्टेड रहता है, और उसके लिए गवर्नमेंट ने एक प्लान किया कि अल्टरनेटिव सब स्टेशन होना चाहिए। जो बोरनगर सब स्टेशन है, उसको बोरनगर सब स्टेशन जो है प्लान्ड है सारूपेटा में, और ये प्रोजेक्ट यहाँ के लोगों के लिए बहुत बेनिफिशियल है। यहाँ पे लोगों का जो है पावर का जो अभी शॉर्टेज रहता है उसको कम करेगा, प्लस यहाँ जो इंडस्ट्री आने वाली है उसको अट्रैक्ट करेगा जब पावर रिलायबल रहेगा लोगों के लिए तो। और इन जनरल पब्लिक के लिए जैसे टूरिज्म है, हॉस्पिटल्स में जो अभी कटौती रहती है बिजली के कारण, जिसके कारण मरीजों को जूझना पड़ता है, प्लस चिल्ड्रंस के लिए जिनको पढ़ाई बाधित होती है, ये सब में जो है बहुत ही कारगर रहेगी ये, और ये बहुत ही इम्पोर्टेंट प्रोजेक्टটো আমি ক'ব গ'লে হোৱাটো বিচাৰোঁ যাতে ইমান ডাঙৰ প্ৰজেক্ট এটা আহিছে হ'লেই আমাৰ ইয়াতে বিভিন্ন উপকাৰ হ'ব। বিভিন্ন ল'ৰা ছোৱালী মানুহে কণ্ট্ৰেক্টৰৰ কামেই পাব বা কিছুমানৰ হাউচ ৰেণ্ট ঘৰ ভাড়া পাব। কিন্তু একাংশই কি কৰিছে, ইয়াতে বিভিন্ন দল সংগঠনৰ মানুহ আহি ইয়াতে প্ৰজেক্টটো হোৱাত বাধা আৰোপ কৰিছে। আমি শুনিছোঁ বিভিন্নজনে বিভিন্ন দাবী ধমকিও দিছে বিভিন্ন কথা লৈ কিনে, কিন্তু তেওঁলোকৰ ইয়াতে মাটিয়ে নাই, এক কথা মাটিও নাই। আৰু যিবিলাকৰ মাটি আছে তেওঁলোকে হোৱাটো বিচাৰিছে, যাৰ মাটি নাই সি হোৱাটো বিচৰা নাই। মাটি থকা মোটামুটি 20জন মানুহে আজি আহিছে। একচুৱেলি কি হ'ল, আৰু কেইজনমানৰ আমাৰ ঘৰৰে কেইজনমান মানে ঘৰত মানুহ ঢুকাইছে, তেওঁৰ কাৰণে তাৰে পৰা মোটামুটি আমাৰ 20-25জনমান মানুহ আহিব পৰা নাই। আমি হোৱাটো বিচাৰিছোঁ, প্ৰজেক্টটো হ'ব লাগে, আমাৰ জায়গাখিনি डेवलप হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।